জামিন পোৱাতকৈ তেওঁলোকৰ আগদিনা গেষ্ট হাউচত থাকিব বুলি সুযোগ পায়, সেয়া আৰু খুব ধুনীয়া কথা। গতিকে মাৰ্চেল বৰুৱা বা তেওঁলোকৰ যি সহযোগীসকলে যি ছবি আঁকিছে, মই ভাবোঁ যে এয়া আচলতে এজন প্ৰকৃত শিল্পীৰ দায়িত্ব তেওঁলোকে পালন কৰিছে। এজন শিল্পীৰ কামেই হ'ল যে এই সময়খিনিত যি ঘটি আছে, কেৱল এজন কবি বা এজন গায়কে কেৱল কোনোবা এজনী ছোৱালীৰ চকু চুলি বিৰহ বেদনাত এইবোৰ বিষয় লৈ তেওঁলোকে গান নাটক চিনেমা সৃষ্টি কৰি থাকিব নেকি? গান নাটক চিনেমাই এই সময়ৰ কথা ক'ব লাগিব। মাৰ্চেলৰ ছবিয়ে এই সময়ৰ কথা কৈছে আৰু তেওঁ গণতান্ত্ৰিক উপায়ে কৈছে। গতিকে গণতান্ত্ৰিক উপায়ে কোৱাৰ পিছত আচলতে তেওঁ বাধা দিয়াটো অনুচিত। অন্যথা চৰকাৰে ডাইৰেক্ট কৈ দিয়ক যে এইখন দেশত গান নাটক চিনেমা কৰাটো একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে। আপুনিও কেতিয়াবা ভাবুকিৰ সন্মুখীন বা ভাবুকিৰ সন্মুখীন হোৱা নাই, ভাবুকিৰ কথাটো অহা নাই, কিন্তু আল্টিমেটলি মই হৈছোঁ বা আন কোনোবা হৈছে, কথাটো একেই। আমাৰ আজি বহুত শিল্পীয়ে আজি এই ঘটনাটো দেখাৰ পিছতো তেওঁলোকে নিশ্চুপ হৈ আছে। মই তেওঁলোকক কৈছোঁ যে আজি বেলেগৰ ঘৰ জ্বলোতে আমি ভাবিছোঁ যে বেলেগৰে ঘৰ জ্বলিছে, মোৰতো ঘৰ জ্বলা নাই, গতিকে মই কিয়নো তাতে পানী লৈ যাম নুমুৱাবলৈ, কিন্তু ঘৰ এদিন নিজৰো জ্বলিব। গতিকে এই গোটেই কথাবিলাক ভুল কথা। এয়া যি চৰকাৰেই নহওক কিয়, যি শিল্পীৰ ক্ষেত্ৰতে নহওক কিয়, এয়া সম্পূৰ্ণৰূপে এটা ভুল কথা। গতিকে সকলো কলা কুশলী, সকলো শিল্পী আচলতে মাৰ্চেল হঁতৰ সপক্ষে থিয় দিয়াটো উচিত, এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো উচিত। আৰু যদি নকৰে, কাইলৈ মোৰ যেতিয়া হ'ব তেতিয়া মই অকলে কান্দি থাকি লাভ নাই যে আজি দেখোন মোৰ হৈ মাত মাতিবৰ কাৰণে কোনো নাই। গতিকে এই সময়ৰ দাবী প্ৰতিজন কলা কুশলীয়ে, প্ৰতিজন আৰ্টিষ্টে এই চৰকাৰৰ এই যি এটা স্বেচ্ছাচাৰিতা তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে। গান নিশ্চয় গোৱা হ'ব এন্ধাৰে আৱৰা দিনৰ গান। এয়া মই কোৱা কথা নহয়, এয়া বিশ্ববিখ্যাত নাট্যকৰ্মী কবি বাৰ্টল ব্ৰেখটে লিখি যোৱা এটা কবিতা। অৰ্থাৎ এই সময়খিনিয়ে এজন শিল্পীৰ মনত যিবোৰ অনুভূতিৰ জন্ম দিব, তেওঁৰ শিল্পকৰ্মত তাকেই প্ৰকাশ পাব। গতিকে কোনোবা এজন গায়ক, কোনোবা এজন চিত্ৰশিল্পী, কোনোবা এজন কবিয়ে যদি বৰ্তমান সময়ক প্ৰতিনিধিত্ব কৰি, বৰ্তমান সময়ক ৰিফ্লেক্ট কৰা তেওঁ শিল্প সৃষ্টি কৰে, তেতিয়াহ'লে তাক আমি বাধা দিয়াটো অনুচিত। আমি দেখিছোঁ যে তেওঁলোকে গণতান্ত্ৰিক উপায়ে গণতান্ত্ৰিক দেশ এখনত নিজৰ মত প্ৰকাশ কৰিছে। গছ কটাটো তেওঁলোকে যদি ভাবিছে যে এয়া ভুল কথা, বেয়া কথা, এয়া সমাজৰ কাৰণে অনিষ্টকাৰী, তেতিয়াহ'লে তেওঁলোকে নিজৰ গান নাটক চিনেমাৰ মাধ্যমেৰে তাক কেৱল জনাইছে, ৰাইজক জনাইছে, আৰু সেয়া তেওঁলোকৰ সম্পূৰ্ণৰূপে এটা অধিকাৰ। গতিকে সেইটো যদি আমি কৰিবলৈ নিদিওঁ, তেতিয়াহ'লে আমি এখন দেশক গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কিবা জানো যুক্তি থাকিব? ছবি জেলত ভাগ খাবলগীয়া হয় নেকি? 1000 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰী মানুহে জামিন পায় অসমত। জামিন পোৱাতকৈ তেওঁলোকৰ আগদিনা গেষ্ট হাউচত থাকিব বুলি সুযোগ পায়, সেয়া আৰু খুব ধুনীয়া কথা। গতিকে মাৰ্চেল বৰুৱা বা তেওঁলোকৰ যি সহযোগীসকলে যি ছবি আঁকিছে, মই ভাবোঁ যে এয়া আচলতে এজন প্ৰকৃত শিল্পীৰ দায়িত্ব তেওঁলোকে পালন কৰিছে। এজন শিল্পীৰ কামেই হ'ল যে এই সময়খিনিত যি ঘটি আছে, কেৱল এজন কবি বা এজন গায়কে কেৱল কোনোবা এজনী ছোৱালীৰ চকু চুলি বিৰহ বেদনাত এইবোৰ বিষয় লৈ তেওঁলোকে গান নাটক চিনেমা সৃষ্টি কৰি থাকিব নেকি? গান নাটক চিনেমাই এই সময়ৰ কথা ক'ব লাগিব। মাৰ্চেলৰ ছবিয়ে এই সময়ৰ কথা কৈছে আৰু তেওঁ গণতান্ত্ৰিক উপায়ে কৈছে। গতিকে গণতান্ত্ৰিক উপায়ে কোৱাৰ পিছত আচলতে তেওঁ বাধা দিয়াটো অনুচিত। অন্যথা চৰকাৰে ডাইৰেক্ট কৈ দিয়ক যে এইখন দেশত গান নাটক চিনেমা কৰাটো একেবাৰে নিষিদ্ধ কৰি দিয়া হৈছে। আপুনিও কেতিয়াবা ভাবুকিৰ সন্মুখীন বা ভাবুকিৰ সন্মুখীন হোৱা নাই, ভাবুকিৰ কথাটো অহা নাই, কিন্তু আল্টিমেটলি মই হৈছোঁ বা আন কোনোবা হৈছে, কথাটো একেই। আমাৰ আজি বহুত শিল্পীয়ে আজি এই ঘটনাটো দেখাৰ পিছতো তেওঁলোকে নিশ্চুপ হৈ আছে। মই তেওঁলোকক কৈছোঁ যে আজি বেলেগৰ ঘৰ জ্বলোতে আমি ভাবিছোঁ যে বেলেগৰে ঘৰ জ্বলিছে, মোৰতো ঘৰ জ্বলা নাই, গতিকে মই কিয়নো তাতে পানী লৈ যাম নুমুৱাবলৈ, কিন্তু ঘৰ এদিন নিজৰো জ্বলিব। গতিকে এই গোটেই কথাবিলাক ভুল কথা। এয়া যি চৰকাৰেই নহওক কিয়, যি শিল্পীৰ ক্ষেত্ৰতে নহওক কিয়, এয়া সম্পূৰ্ণৰূপে এটা ভুল কথা। গতিকে সকলো কলা কুশলী, সকলো শিল্পী আচলতে মাৰ্চেল হঁতৰ সপক্ষে থিয় দিয়াটো উচিত, এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো উচিত। আৰু যদি নকৰে, কাইলৈ মোৰ যেতিয়া হ'ব তেতিয়া মই অকলে কান্দি থাকি লাভ নাই যে আজি দেখোন মোৰ হৈ মাত মাতিবৰ কাৰণে কোনো নাই। গতিকে এই সময়ৰ দাবী প্ৰতিজন কলা কুশলীয়ে, প্ৰতিজন আৰ্টিষ্টে এই চৰকাৰৰ এই যি এটা স্বেচ্ছাচাৰিতা তাৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে। গান নিশ্চয় গোৱা হ'ব এন্ধাৰে আৱৰা দিনৰ গান। এয়া মই কোৱা কথা নহয়, এয়া বিশ্ববিখ্যাত নাট্যকৰ্মী কবি বাৰ্টল ব্ৰেখটে লিখি যোৱা এটা কবিতা। অৰ্থাৎ এই সময়খিনিয়ে এজন শিল্পীৰ মনত যিবোৰ অনুভূতিৰ জন্ম দিব, তেওঁৰ শিল্পকৰ্মত তাকেই প্ৰকাশ পাব। গতিকে কোনোবা এজন গায়ক, কোনোবা এজন চিত্ৰশিল্পী, কোনোবা এজন কবিয়ে যদি বৰ্তমান সময়ক প্ৰতিনিধিত্ব কৰি, বৰ্তমান সময়ক ৰিফ্লেক্ট কৰা তেওঁ শিল্প সৃষ্টি কৰে, তেতিয়াহ'লে তাক আমি বাধা দিয়াটো অনুচিত।
আমি দেখিছোঁ যে তেওঁলোকে গণতান্ত্ৰিক উপায়ে গণতান্ত্ৰিক দেশ এখনত নিজৰ মত প্ৰকাশ কৰিছে। গছ কটাটো তেওঁলোকে যদি ভাবিছে যে এয়া ভুল কথা, বেয়া কথা, এয়া সমাজৰ কাৰণে অনিষ্টকাৰী, তেতিয়াহ'লে তেওঁলোকে নিজৰ গান নাটক চিনেমাৰ মাধ্যমেৰে তাক কেৱল জনাইছে, ৰাইজক জনাইছে, আৰু সেয়া তেওঁলোকৰ সম্পূৰ্ণৰূপে এটা অধিকাৰ। গতিকে সেইটো যদি আমি কৰিবলৈ নিদিওঁ তেতিয়াহ'লে আমি এখন দেশক গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কিবা জানো যুক্তি থাকিব?